এভৰিৱান গুড মৰ্নিং পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যোৱাটো ভিডিঅ'ত মই কাপোৰ এজাৰৰ ভিডিঅ' দিছিলোঁ আৰু ইয়াৰে দহিটো কেনেকৈ বনাইছোঁ সেইখিনি ভিডিঅ' ক্লিক আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু তাৰ বাবে মই লেচা সূতাটো লৈছোঁ আৰু আপোনালোকে ইচ্ছা হ'লে এনেকুৱা থ্ৰেড ল'ব পাৰে, অনলাইন পায়। মই কিন্তু লেচা সূতাটোৱে লৈছোঁ আৰু এয়া মই দুভাগ কৰিছোঁ। দুভাগ মানে মাজতে কাট এটা লগাইছোঁ আৰু এনেকৈ লবৰ এডাল বান্ধি খিৰিকীখনৰ গিলৰ সহায় লৈ ফণীখনেৰে সূতাখিনিৰ য'তবিলাক আছিলে যিবোৰ সেইবোৰ য'ত ঠিক কৰি লৈছোঁ, কিয়নো মোৰ সূতাখিনি বহুত বেছি পুৰণা আছিলে। মোৰ মাৰ দিনৰে আছিলে। মা যেতিয়া কাপোৰ বৈছিলে আজিৰ পৰা প্ৰায় 15 বছৰমান আগতে কাপোৰত ফুল উঠাবৰ কাৰণে আনিছিলে এইটো পলিষ্টাৰৰ যিটো সূতা। চ' এতিয়া মই যিহেতু কাম নাইকিয়া সেইকাৰণে মোক দি পঠাইছিলে আৰু মই যিহেতু এইবোৰ কৰি থাকোঁ সেয়া মই চাওক ধুনীয়াকৈ চিধা কৰি লৈছোঁ। এতিয়া এয়া সমান হৈ গৈছে, য'তবিলাক চিধা কৰি দিছোঁ এতিয়া ফণীখনেৰে। আৰু এতিয়া আপুনি সেয়া যিমানটো চাইজত দহিটো বনাম বুলি ভাবিছে সিমানটো চাইজে সূতাটো ভাগ কৰি ল'ব লাগিব। আৰু আকৌ সেই খিৰিকীখনতে মই তেনেকৈ বান্ধি লৈছোঁ। আপোনালোকৰ যিটো যেনেকৈ সুবিধা হয় বান্ধিবৰ কাৰণে তেনেকৈ বান্ধি ল'ব পাৰে। আকৌ গোটেইখিনি মই এতিয়া ৰেডি কৰি ল'ম। প্ৰথমতে এনেকৈ এয়া মই গোটেইখিনি ৰেডি কৰি ল'লোঁ প্ৰথমতে। আৰু এতিয়া মই লগাব লাগিব গ্লু, যিহেতু মই কাপোৰযোৰত শাৰীত যিবিলাক দহি বনাই তেনেকুৱা ষ্টাইলত বনাম বুলি ভাবিছোঁ। প্ৰথমতে এনেকৈ গ্লু লগাই ল'ব লাগিব, যিকোনো ফেব্ৰিকল লগালেও হ'ব। আৰু এইটো অকণমান জুম টাইপ কৰিব লাগিব, কিয়নো কাপোৰত যিটো ফুল বনাম তাত এইটো সোমাই যাব লাগিব যিহেতু। আৰু এনেকৈ জুম কৰি অকণমান ফেনৰ তলত শুকাই ল'ব লাগিব, তেতিয়া আপোনাৰ ধুনীয়া টাইট হ'ব গ্লুখিনি শুকাই পেলাই। আৰু এয়া অকণমান দেৰি শুকোৱাৰ পিছত এয়া খুব ধুনীয়াকৈ জোং এটাৰ নিচিনা হৈছে, পূৰা টাইট হৈ যায় গ্লুটো শুকোৱাৰ পিছত। আৰু এইফালে গ্লু লগাই আঙুলিৰ নখ ভাঙি নাইকিয়া হৈ গ'ল। আৰু এয়া যিমানটো দূৰে দিম বুলি ভাবিছোঁ সিমানটো দূৰে হোল কৰি লৈছোঁ। এই যিটো ঊল কথা কুৰ্চি থাকে সেইটোৰে মই এনেকৈ হোল বনাই লৈছোঁ। বহুত বেছি ডাঙৰ হোল কৰিলে বেয়া দেখিব। চ' চাইজ মতে বনালেই হ'ল আপোনালোকৰ, দহিটো যিমান ডাঙৰ বনাইছিলে। আৰু এয়া চাওক যিটো জোং আছে সেইটো ওপৰৰ ফালৰ পৰা এনেকৈ সোমোৱাই দি খুব সাৱধানেৰে সূতাখিনি সিটো পাৰে খিচিব লাগিব। বহুত বেছি জোৰকৈ বা দৌৰাদৌৰিকৈ কৰিলে হোলটো ডাঙৰ হৈ যাব, যিটো আমি কাপোৰত হোল বনাইছোঁ। চ' যিমানটো জোখত ৰাখিম বুলি ভাবিছে, দীঘল কৰিম বুলি ভাবিছে সিমানটো জোখত সূতাখিনি ৰাখিলেই হ'ল। আৰু যিটো আমি দহি সাধাৰণভাৱে দহি বনালে যিটো গাঁঠি লগাওঁ সেইটো গাঁঠি লগালে কিন্তু সূতাখিনি বহুত ডিচিপ্লিন কৰি পেলাই লগালে দেখিবলৈ ধুনীয়া হয়। এইফালে সিফালে সূতা ওলাই মিলাই থাকিলে ভাল নালাগে। ত' সেইকাৰণে মই ফণীখনৰ সহায় লৈছোঁ। ফণীখনেৰে যেতিয়া চিধা কৰি দিম বহুত ধুনীয়া এটা লুক আহিছে। আৰু এতিয়া বেজিত লৈছোঁ মই গুলি সূতাটো বেজিটো সেইটো পিনেই সোমাব লাগিব, যিপিনে আমি দহি গুঠা সূতাখিনি সোমাইছিলোঁ। এনেকৈ সূতাডাল ধৰি ৰাখিব লাগিব, লেফ্ট হেণ্ডটোৰে সূতাটো এটা ছাইড ধৰি ৰাখিব লাগিব আৰু আনটো ছাইড ওপৰেৰে আঙুলিটোৰ ওপৰেৰে দি বেজিটো আকৌ তলৰ পিনে সোমাই তেনেকৈ গাঁঠি লগালে 3টামান গাঁঠি লগাই দিলে হৈ গ'ল, ধুনীয়াকৈ টাইট লাগি যাব।
আৰু এয়া মোৰ দহিটো দুইটা চাইডে গুঠি কমপ্লিট হৈ গ'ল। এয়া চাওক, দেখিবলৈ বহুত বেছি ধুনীয়া হৈছে। কেমেৰাত কিমান ধুনীয়া লাগিছে সেইটো নাজানো, কিন্তু ৰিয়েলত যে চুবলৈ বহুত মানে ভাল লাগিছিলে। চ' আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। যদিহে ভাল লাগিছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।